BPF महिला कमिटिनिफ्राय जोङो STOनि माध्यमजों जोंनि आसामनि मानगोनां गिबि मन्त्रि सर्बानन्द सन'वाल आरो जोंनि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बेजों लोगोसे आसामनि चिफ सेक्रेटारि आरो आसामनिनो इलेक्शन कमिशनार बेनो STOनि गेजेरजों जों मोनसे मेम'रेन्डाम जोङो साबमिट होफैबाय। जोंनि बे मेम'रेन्डामनि गेजेरजों बेखौनो बुंनो नाजादों, बेखौनो जों डिमान्ड खालामदों जे BTC एलाकायाव गोख्रैनो थाबैनो इलेक्शन जानांसिगौ। मानोना थांनाय एप्रिलनि 4 थारिखआवनो बे इलेक्शना जानांगौमोन, किन्तु COVID-19 बे पेन्डेमिक महामारिनि थाखाय बेखौ फासायना होनाय जादों। आरो BTCनि जे गभर्नमेन्टनि मेयाद बियो 27 एप्रिलाव जोबनायनि थाखाय बेयाव गभर्नर सासन प्रबर्तन जाबाय आरो बे गभर्नर सासना नैबे फैगौ अक्ट'बरनि 27 थारिखआव जोबगोन आरो बेनिफ्राय जाहाथे गभर्नर सासना बारायनाङा बिनि थाखायनो जों 27 अक्ट'बरनि आगोलनो BTCनि इलेक्शनखौ जोङो खालामजानो जों दिनै डिमान्ड खालामफैदों। मानोना कभिडनि गेजेरावबो दिनै भारतनि सिङावनो मिज'रामाव भिलेज काउन्सिलनि इलेक्शनाबो जानानै थांबाय, राजस्थानावबो दिनै दिनाव इलेक्शना जाबाय आरो बिहारावबो एसेम्बलि इलेक्शननि नटिफिकेसन जाबाय। 28 सेप्तेम्बरनिफ्राय 7 अक्ट'बरनि गेजेरावनो जानांगौ होननानै बयबो नटिफिकेसना जाबाय। बा राजस्थान बायदि गिदिर रायजोआवनो जुदि इलेक्शना जायोबा जोंनि BTCआव मात्र 4 डिस्ट्रिक्ट, बे 4 डिस्ट्रिक्टआव मानो इलेक्शन जानो हाया? ओंखायनो जों दिनै डिमान्ड खालामदों आरो बेखौनो जोङो मेम'रेन्डाम आकारै जोङो STOनि थ्रुयै फाथायहरदों आसामनि चिफ मिनिस्टार। আজি আমি গোসাইগাঁও ডিস্ট্রিক্ট মহিলা BPF গোসাইগাঁও STOৰ থ্ৰুৱেদি আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ইয়াৰ লগতে অসমৰ চিফ ছেক্ৰেটাৰী আৰু ইলেকশ্যন কমিশ্যনাৰলৈ এটা মেম'ৰেণ্ডাম আমি ছাবমিট কৰিলোঁ। ইয়াৰ মাজেদিয়ে আমি BTADত সোনকালে ইলেকশ্যনৰ কাৰণে ডিমাণ্ড কৰিছোঁ। কাৰণ যোৱা 4 এপ্ৰিলত যিটো BTC ইলেকশ্যন হ'ব লগা আছিল, এইটো COVID-19 পেণ্ডেমিকৰ কাৰণে স্থগিত ৰখা হৈছিল আৰু BTCৰ যিটো চৰকাৰৰ সময়সীমা এইটো পাৰ হোৱাৰ বাবে গভৰ্ণৰ শাসন হৈছিলে। কিন্তু ইতিমধ্যে মিজোৰামত ভিলেজ কাউন্সিল ইলেকশ্যন হৈ গ'ল আৰু এতিয়া ৰাজস্থান আৰু বিহাৰত এছেম্বলি ইলেকশ্যন এইবিলাকো নটিফিকেশ্যন দিয়া হৈছে। 28 তাৰিখৰ পৰা 7 অক্টোবৰৰ ভিতৰত হ'ব লগা আছে। বেলেগ ৰাজ্যত যদি এইবিলাক ইলেকশ্যন হয়, আমাৰ BTADত কিয় নহয়? সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ আৰু যাতে 28 অক্টোবৰৰ আগতে গভৰ্ণৰ শাসন শেষ হোৱাৰ আগতে আমাৰ BTC ইলেকশ্যন হয়, ইয়াকে আমি ডিমাণ্ড দিছোঁ আজি। ইয়াৰ পিছতো আপোনালোকৰ কিবা কাৰ্যসূচী আছে নেকি? যদি নিদিয়ে কাৰ্যসূচীটো চলি আছে আমাৰ পাৰ্টিৰ পৰা। ইয়াৰ আগতে আমাৰ পেৰেনবুডি ডিষ্ট্ৰিক্ট কমিটিবিলাকে দিলে, অহাকালি আকৌ BSCও দিব, তাৰপিছত ব্লকবিলাক দিব, এনেকেই আছে বিভিন্ন। নিৰ্বাচন নপতাটো কিবা ৰহস্য আছে নেকি? আমি ৰহস্যৰ গন্ধ পাইছোঁ, নিশ্চয় কিবা ষড়যন্ত্ৰ আছে। কাৰণ মিজোৰামত হৈছে, ৰাজস্থানত হ'বলৈ গৈ আছে আৰু বিহাৰতো হ'বলৈ গৈ আছে, কিন্তু আমাৰ ইয়াত কিয় নহয়? ইয়াততো মাত্ৰ 4টা ডিষ্ট্ৰিক্টহে। ৰাজস্থানৰ নিচিনা ইমান ডাঙৰ, বিহাৰৰ নিচিনা ডাঙৰ ৰাজ্যত যদি কৰিব পাৰে, তেতিয়াহ'লে আমাৰ এই 4টা ডিষ্ট্ৰিক্টৰ মাজত কিয় কৰিব নোৱাৰে? আমি ইয়াত নিশ্চয় কিবা ৰহস্য আছে বুলি ভাবোঁ।